भारत नाङैनो पसान मा बे माखौ फालिनाय जायो। बे फालिनायनि मेन उद्देश्यआनो जाहैबाय गथ'नो आरो प्रेगनेन्ट मादारनो गोग्गो आदार जाहोनाय। दा बे हिसाबै दिनैहाय ब्लक लेभेल मोनसे पसान मा क'क्राझार डेभेलपमेन्ट ब्लकनि बे सिङाव जादों। बेयाव आंखौ आलासि महरै लेंहरदों, गोजोननाय मोनदों। आङो बेनि सायाव आं गोबांथार बाथ्रा मिथियामोन, नाथाय दिनै बेवहाय बाहागो लानानै आङो गोबांथार बाथ्रा निउट्रिसननि बाथ्राफोरखौ बुजिनो हादों आरो आङो हानायखिनिखौ आं नुजाथिनाय आलासिजों लोगोसे अडियेन्सफोरनो आं निउट्रिसना मा जिनिस बेनि सायाव आंबो बुंफोरथिनाय लादों, शेयार खालामदों। आङो थोंजोङै बेखौनो बुंनो नागिरो जे पसान मा बे पसान माया गाहाय लेभेलाव रुट लेभेलाव थाङोब्ला हयथ' जोंनि आइ आफा रायजो राजाफ्रा बांसिनै प्रफिट जागोन বা লাভ जागोन होननानै आं सानो। মুছলমান চলি আছে, এইটো খুব এটা ভাল এটা প্ৰগ্ৰাম চলি আছে। কাৰণ আমাৰ সমাজৰ যিখিনি মহিলা আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকে মানে কিছুমান জ্ঞানৰ অভাৱত মানে পুষ্টিকৰ আহাৰ বুলি ক'লে কি হয় সেইখিনি গোটেইখিনি বুজি নাপায় আৰু ঘৰতো পুষ্টিকৰ আহাৰত তেনেকৈ চকুৰ সন্মুখত থাকিও পুষ্টিকৰ আহাৰখিনি নিজে আহৰণ কৰিব নোৱাৰে। নহয়, চাওক, এজন সন্তান এটা বা মানুহ এজনৰ সম্পূৰ্ণৰূপে শাৰীৰিক আৰু মানসিকভাৱে যদি সুস্থ হ'বলৈ হ'ল তেনেহ'লে মানে পুষ্টিকৰ আহাৰ খুবেই দৰকাৰ। আৰু পুষ্টিকৰ আহাৰ বুলি ক'লে আমি দুই ভাগ কৰোঁ, এইটো মেক্ৰ' নিউট্ৰিয়েণ্টছ আৰু মাইক্ৰ' নিউট্ৰিয়েণ্টছ। মেক্ৰ' নিউট্ৰিয়েণ্টছত পৰিব আমাৰ কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু ফেট। কাৰ্বহাইড্ৰেটে আমাক গোটেইখিনি এনাৰ্জি দিয়ে, ফুল এনাৰ্জি দিয়ে। আৰু যিটো প্ৰ'টিন বুলি কয় সেইটো প্ৰ'টিনটো হ'ল আমাৰ মাছল বিল্ডিং আৰু বডি বিল্ডিঙৰ, সেইটো যেনেকৈ যিবিলাক আমাৰ টিচু আছে সেই টিচুবিলাকৰ টিচু ডেভেলপমেণ্ট কৰে আৰু লগতে শৰীৰৰ যিটো ডেমেজ হয় সেই ডেমেজখিনি তেওঁলোকে ৰিপেয়াৰ কৰে। আৰু আছে এটা ফেট, এই ফেটখিনিও আছে, ফেটখিনিও আৰু দুভাগ আছে, এটা হ'ল চেচুৰেটেড ফেট, এটা আনচেচুৰেটেড ফেট আৰু এটা হ'ল ট্ৰান্স ফেট। এইখিনি আমাৰ গোটেইখিনিয়ে দৰকাৰ। আৰু লগতে যিটো মাইক্ৰ' নিউট্ৰিয়েণ্টছ আছে সেই মাইক্ৰ' নিউট্ৰিয়েণ্টছত আমাৰ ভিটামিনছ আৰু মিনাৰেলছখিনি পৰে। আচ্ছা, এইটো সুস্থ শৰীৰতহে এটা সুস্থ মনৰ বাস লয়, এইটো কথা আমি চবে জানো। এতিয়া পুষ্টিকৰ খাদ্য প্ৰথমৰ পৰা এতিয়া মাকজনী যেতিয়া গৰ্ভৱতী হৈ থাকে সেই গৰ্ভাৱস্থাৰ পৰাই মাকে যদি তেতিয়া মাকৰ দায়িত্বটো বাঢ়ি যায়। মাকে তেতিয়া এজনৰ কাৰণে নহয় দুজনৰ কাৰণে খাব লগা হয়। এতিয়া প্ৰথমৰ পৰাই যদি গোটেইখিনি ভাবি পেলাই যদি মাকে যদি পুষ্টিকৰ আহাৰ খুৱায়, আৰু আজিকালি আমাৰ হেল্থৰ ডিপাৰ্টমেণ্টৰ আশা NM সকলৰ পৰা আৰম্ভ কৰি ছ'চিয়েল ডিপাৰ্টমেণ্টৰ পৰা আমাৰ অংগনবাদী ৱৰ্কাৰ, ছুপাৰভাইজাৰ যিখিনি আছে সকলোৱে মানে খুবেই যত্ন কৰি আছে যাতে এই বস্তুটো যিটো পুষ্টিহীনতাত ভুগি পেলাই যিটো আমাৰ ল'ৰা ছোৱালীৰ বৰ্তমান তেওঁলোকৰ ভৱিষ্যতো যেতিয়া আধাৰ পৰাই নুমাই যোৱাৰ নিচিনা সেই তেনেকুৱাবিলাক উন্নত কৰিবৰ কাৰণে বহুতখিনি কষ্ট কৰি আছে। আমাৰ সমগ্ৰ ভাৰতবৰ্ষ জুৰি ৰাষ্ট্ৰীয় পোষণ মাহ চলি আছে। গতিকে তাৰ লগতে সংগতি ৰাখি আমাক বিভিন্ন ধৰণৰ কাৰ্যাৱলীৰ নিৰ্দেশনাৱলী আমাক জাৰি কৰা হৈছিলে। তাৰ ভিতৰতে এটা কমিউনিটি পঞ্চায়ত আছিলে আৰু আজি আমি কমিউনিটি পঞ্চায়ত অৰ্গেনাইজ কৰিছোঁ। ইয়াত বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত মিলি আমি এই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছোঁ আৰু সকলোৰে পৰা সঁহাৰি পাইছোঁ, ভাল লাগিছে। আমাৰ ছুপাৰভাইজাৰ্ছ, আমাৰ অংগনবাদী কৰ্মী, সহায়িকা সকলোৱে আমাক সহযোগ কৰিছে। তো মই আমাৰ আজি ইভেণ্টটো এটা ছাকচেছফুল হোৱা বুলি ভাবোঁ আৰু আশা ৰাখিছোঁ আগন্তুক সময়ত যিখিনি আমাৰ এক্টিভিটিছ আছে, আমাৰ মহিলা পঞ্চায়ত আছে, কিশোৰী পঞ্চায়ত আছে, আমাৰ এনিমিয়া টেষ্টৰ কাৰণে কেম্প পতা হ'ব, তাৰপিছত আমাৰ ৰেচিপি কম্পিটিশ্যনছ আছে, এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যাৱলী আমি গোটেই মাজুৰি ল'ম। তাতেও যাতে এনেকুৱা ধৰণৰ সহায় সহযোগ পাওঁ তাৰে আশা ৰাখিছোঁ। এইখিনি আছিলে। এতিয়া মই আচলতে নতুনকৈ জইন কৰিছোঁ, তো মোৰ জাষ্ট 2 মাহ হ'ল। তো যিমানখিনি প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছোঁ তাত যিখিনি মানুহ আমি ইনভাইটেশ্যন দিছোঁ তেওঁলোকে খুব ধুনীয়া সঁহাৰি দিছে। যেতিয়া আমি প্ৰগ্ৰামবোৰ অৰ্গেনাইজ কৰোঁ তেওঁলোকে আহে, তেওঁলোকৰ সহায় সহযোগিতা পাই মই নথৈ আনন্দিত।